তো ইণ্টাৰভিউৱে হ'ল কাই পাবা এতিয়া মই জিন্দাত নহকে পঢ়ি আছো তাৰেতো মই এতিয়া ভাত খাবা মাতিলেও মই নাযাম ল'লিহে গম পাম মই আজি ভাত খাবা মাতিলেও মই নাযাম ইণ্টাৰভিউ হয় নেকি ইণ্টাৰভিউ নাই পঢ়ি থাকো মায়ে কয় বাচ্ছা আমাৰ ইমান পঢ়ে ভালকে দিবি কিন্তু আপুনি পঢ়িছে নে পঢ়া নাই মই নামিতি কিবাকে চাইছোঁ আৰু মই পঢ়িছোঁ দিয়ক পঢ়িছি না অঁ পঢ়িছি ইমান দেৰি কেতিয়াবা মাতা নাই ভয়ো লাগে থাকিব মাতি এতিয়া মাতব ৰ'ব Assalamu alaikum. Halo Saksa. তাৰে আগতে আমি দুটামান তোমাক প্ৰশ্ন দিম আচ্ছা সেইকেইটা প্ৰশ্ন উত্তৰ দিয়াৰ বাবে তুমি ভাবিলা তুমি তাৰপিছত আছে কৰিবা এই প্ৰশ্ন এটা লৈ যাওঁ ভালকে কথা পাতিবা তোমাৰ প্ৰথম প্ৰশ্নটো হ'ল বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ নাম হিমন্ত বিশ্ব শৰ্মা গৰুৰ প্ৰধান খাদ্য দল গাছা আমাৰ যি পৃথিৱীটো আছে আমাৰ তুমি পৃথিৱীটোৰ বয়স কিমান বাৰ বুলি ভাবা 5000 বছৰ মান ভাবো ঠিকে আছে আমাৰ যি পৃথিৱীৰ পৰা চন্দ্ৰলৈ মানুহবোৰ যাই আছে পৃথিৱীৰ পৰা যি মানুহগিলা চন্দ্ৰলৈ যাই আছে তোমাৰ সেইটো বিশ্বাস হয়নে নহয় তাৰ মানুহে কয়ে কিন্তু মই না এটা বিশ্বাস নকৰোঁ আপুনি তাৰমানে বিশ্বাস নকৰে মই বিশ্বাস নকৰোঁ দিয়ক আপুনি আপোনাৰ ইণ্টাৰভিউটো ভাল হৈছে পাছ হৈ না ছাৰ তো ক'বা ধৰো আমি চেক কৰি চাব লাগিব চবৰে ইণ্টাৰভিউ এটা তাৰপিছত আমি ক'ব পাৰিম তোমাৰ মতে ভাল হৈছে তুমি এতিয়া যাব পাৰিম পাৰিম দিয়ক ছাৰ যাম দে ছাৰ যাওক যাওক কিবা কৰিছি এই হ'ল ৰ'ব কৈছি অঁ কেনে আহিছি এই কৈছোঁ কিবাকে এই উত্তৰটো কম দিয়ক এই হিমন্ত বিশ্ব শৰ্মা দল খা 5000 বছৰমান মানুহে কৈ কিন্তু মই বিশ্বাস নকৰোঁ সঁচাই না অঁ সঁচা পাইছি না পাইছোঁ আপুনিও পাৰিব আপোনাৰ একচেপ্ট কৰিছি না এই কৈছি বুলি কৈছি পাৰিম কৰিব কিন্তু ভালকে মই পাৰিম অঁ দিয়ক মই যাওঁ দিয়ক দিয়ক এটা কিনিবা আছে A few moments later. নেক্সট মাতা নেক্সট মে আই কাম ইন স্যার নমস্কাৰ স্যার নমস্কাৰ নমস্কাৰ তই গৈ পাইছো নেকি বাল বাল এইটো মোৰ এইটো আৰু তাৰ চাকচোন আমাৰ চেক কৰি আপোনাক আমি 4টা প্ৰশ্ন দিম এই 4টা যদি ভুল উত্তৰ দিব পাৰছি আপোনাক আমি চাকৰিত কেনে ৰাখিম চিন্তা কৰিব নালাগে মই পঢ়ি আছো পাৰিম যা হয় নেকি চাম আমি তুমি কিমান পাৰা আমাৰ প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ নাম কি মোৰ নামটো স্যার নমস্কাৰ মোৰ নামটো হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা হ'ব থাকে থাকে নাম আমি নেক্সটটো হলো মানুহৰ প্ৰধান খাদ্য কি দল গাজা আমি নেক্সটটো হলো বৰ্তমান তোমাৰ গুৱাহাটীত কিমান মান হৈছে 5000 বছৰ স্যার মোৰ আপনি পাগল নেকি মানুহে কয় কিন্তু মোৰ বিশ্বাস নহয় আপনি মাথা পাঁচ বছৰে স্যার পাঁচ বছৰ গলে পাঁচ বছৰ আপুনি যাব পাৰে গলে পাঁচ বছৰ এইবাৰ আহিম স্যার আহিব কালি গলে পাঁচ বছৰ ওর পৰা জেলাখন গুচি আহে ইণ্টাৰভিউ হয় না আইলে লাকুই না ওর কি আছে খাদ্য দেখিছি নাই কেইটা আকো নাই ওর পৰা যে জেলা সিরা কাছ কে কেমন কইলো এসি নাই এই রাত্রে বয়া দিবলা